আজি সকলো সমস্যাৰ এটাই সমাধান লৈ আহিছোঁ, যেনে আপোনালোকৰ ছালৰ সমস্যা, চুলিৰ সমস্যা, শৰীৰৰ যিকোনো সমস্যা, তেজৰ সমস্যা। এই জুচবিধ আপোনালোকে ৰেগুলাৰ খাব নোৱাৰিলেও এদিন এৰি এদিন খাব। ইয়াৰ ৰিজাল্ট আপোনালোকে নিজেই দেখা পাব। এটা হেল্ডি জুচৰ ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আশা কৰোঁ সকলোৱে ভাল পাব। এভৰিৱান, স্বাগতম জনাইছোঁ সকলোকে। এটা খুব ধুনীয়া হেল্ডি জুচৰ ৰেচিপি লৈ আহিছোঁ। এই জুচবিধৰ বহুতখিনি বেনিফিটছ আছে আমাৰ ছাল, চুলি আৰু আমাৰ শৰীৰৰ কাৰণে খুব এটা ভাল। তেতিয়াহ'লে দেৰি নকৰি আজি ৰেচিপিটোৰ মাজলৈ আগবাঢ়োঁ। এই জুচবিধৰ কাৰণে আমাক লাগিব এটা বিট আৰু এটা গাজৰ। এতিয়া বিট আৰু গাজৰৰ ধুনীয়াকৈ বাকলি এৰুৱাই চাফা কৰি ল'ব। বিট হৈছে এবিধ শিপাজাতীয় পাচলি। প্ৰায়ে ইয়াক আমি চালাড হিচাপে খাওঁ। এয়া বিটত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট থাকে। বিট খালে আমাৰ হজম শক্তি উন্নত কৰে। এতিয়া আমি এইখিনি টুকুৰা টুকুৰকৈ কাটি ল'ব লাগিব, যাতে আমি মিক্সিত পিচিবলৈ সুবিধা হয়। গাজৰত থকা ভিটামিন চিয়ে আমাৰ ছালখনক কোলাজেন যোগান ধৰে আৰু কোলাজেনে আমাৰ স্কিনখনক শক্তিশালী কৰি ৰাখে। গাজৰত থাকে ভিটামিন এ। ভিটামিন এ খালে আমাৰ ছালখনৰ একনি, পিম্পলছ, পিগমেণ্টেশ্যন, ৰিংকলছ আৰু ছান ডেমেজৰ পৰা বচাই ৰাখিব পাৰে। এতিয়া এয়া আধা গিলাচ পানী দি লৈছোঁ। এইখিনি ভালকৈ পিচি ল'ম। ইয়াতে আপোনালোকে আৰু দুটামান বস্তু মিক্স কৰিব পাৰিব, যেনে বিলাহী দিব পাৰিব, আপেল থাকিলে আপেল দিব পাৰিব, অকণমান আদা দিব পাৰিব। এয়া ধুনীয়াকৈ পিচি ল'লোঁ। খাওঁ বুলি ক'লে আপোনালোকে এনেকৈও খাব পাৰিব, কিন্তু মই এনেকৈ খাবলৈ অকণমান দিগদাৰ পাওঁ, সেইকাৰণে চেকি ল'ম। আপোনালোকে সদায় যদি এনেদৰে বিট আৰু গাজৰৰ ৰস খায়, আপোনালোকৰ পিগমেণ্টেশ্যনৰ সমস্যা বহুতখিনি কম কৰিব পাৰিব। আজিকালি প্ৰায় পিগমেণ্টেশ্যনৰ সমস্যা দেখিবলৈ পোৱা যায়। এতিয়া এখন চেকনি লৈ লৈছোঁ। এতিয়া সেইখিনি চেকি ল'ম আৰু এইকণ চাই আপোনালোকে গুচি নাযাব। ইয়াতে আৰু এটা বস্তু মই দিম, তেতিয়াহে এইখিনি খাব পৰা হ'ব। আৰু এইখিনি চেকি লোৱাৰ পাছতে ইয়াতে মই দিছোঁ অকণমান ক'লা নিমখ আৰু যদি থাকে আপোনালোকৰ নেমু অকণমান চেপি দিব। তাৰপাছতে এইখিনি ভালকৈ মিক্স কৰি এইখিনি খাব পৰা হৈ গৈছে। আৰু এই জুচবিধ আপোনালোকে সদায়ে খাব পাৰিব বা এদিন এৰি এদিন খাব, আৰু ইয়াৰ ৰিজাল্ট আপোনালোকে নিজেই দেখিব। আপোনালোকৰ যিকোনো সমস্যা, যেনে ছালৰ সমস্যা, চুলিৰ সমস্যা, তেজৰ সমস্যা, সকলো সমস্যাই নাইকিয়া কৰিব। আৰু আজি এটা হেল্ডি জুচৰ ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আশা কৰোঁ আপোনালোকে চাই ভাল পালে, আৰু ভাল পালে কি কৰিব লাগিব আপোনালোকে নিশ্চয় জানেই। লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।